অলপ পিছতে তেজপুৰলৈ গৈ তেজপুৰতো আমি এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিম। নিৰ্বাচনৰ ওচৰ চাপি অহাৰ লগে লগে জনতাৰ উৎসাহো বাঢ়িছে আৰু মিটিঙত মানুহৰ উপস্থিতিৰ সংখ্যাও 3 গুণ আৰু 4 গুণ হৈছে। লোকসভা নিৰ্বাচনত আমি 96 সমষ্টিত আমি লিড পাইছিলোঁ আৰু তেতিয়া যোৰহাট লোকসভাত আমি মাত্ৰ এখন আসন জিকিছিলোঁ। গতিকে মই বিশ্বাস কৰোঁ এই ইলেকশ্যনটো বিজেপিয়ে 90ৰ পৰা 100 পোৱা ইলেকশ্যন আৰু নিশ্চিতভাৱে আমি 90ৰ পৰা 100ৰ ভিতৰত থাকিম। স্যার কংগ্রেস একটা নেগেটিভ কালি দিন চলাব বিচাৰিছে কিন্তু সফল নহ'ল। কংগ্ৰেছে এটা ঘৃণনীয় কাম কৰিছে। কংগ্ৰেছতকৈও তৰুণ গগৈৰ দৰে এজন সন্মানীয় ৰাজনীতিজ্ঞ ল'ৰাই এই কামত হাত দিব নালাগিছিল। ভুৱা পাছপোৰ্ট, ভুৱা কোম্পানী আৰু সম্পূৰ্ণভাৱে অদ্ভুত কথা 52,000 কোটি টকা, এই ধৰণৰ কথা বতৰাই কংগ্ৰেছ দলক আৰু বেছি দুৰ্বল কৰিব। মই ভাবোঁ যে সোনিয়া গান্ধীয়ে এই গোটেই ঘটনাটোৰ কাৰণে কোন দায়ী, she should fix the accountability। কাৰণ নহ'লে আজিতো পৱন খেৰা পৰিলে, কেতিয়াবা আৰু ডাঙৰ নেতা যুঁজত পৰিব। আমিতো পুলিচত কেছো দিছোঁ কালি, পুলিচৰ হাতত যথেষ্ট তথ্যও আহিছে। ভাৰত চৰকাৰে মোক জনোৱা মতে 3খন ৰাষ্ট্ৰই ভাৰত চৰকাৰক জনাইছে যে একেখন আমাৰ পাছপোৰ্ট নহয় আৰু এই গোটেই পাছপোৰ্ট ডুপ্লিকেট বনাইছে পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ এটাৰ লগত লগ লাগি। তাৰমানে চামহাও তেওঁলোকে পাকিস্তানৰ মৰম এৰিব পৰা নাই। আপুনি কৈ থকাৰ ধৰণে এইটো কথাতে প্ৰমাণিত হৈছে নেকি? আজিতো ডাঙৰ প্ৰমাণ 3টা হ'ল। আপোনালোকে জুলাই মাহত মই গুৱাহাটীত এখন প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ, কৰি আমি 4,000 একাউণ্টৰ নাম দিছিলোঁ যোনে নেকি টুইটাৰ আৰু ফেচবুকত গৌৰৱ গগৈৰ সমৰ্থনক লিখে, কিন্তু তেওঁলোকৰ ঘৰ ক'ত বুলি চালে বাংলাদেশ, পাকিস্তান আৰু আৰৱত। অসমৰ জাৰ্নেলিষ্টসকলৰ আগত মই উইথ লিষ্ট দি দিলোঁ। কি নহওক, কিছুমানৰ গৌৰৱ গগৈৰ প্ৰতি মৰম আছিলে, ভালকৈ প্ৰচাৰ নকৰিলে গ'ল আৰু। তাৰপিছত পাকিস্তানৰ লগত লিংক, তেওঁ ধমকি দিলে তেওঁ জুভিনাইল কোৰ্টত যাব, অমুকত যাব, ক'ৰবাত গ'ল নেকি? আজিলৈকে মই ইমান অপেনলি পাকিস্তানী বুলি কৈ আছোঁ, ক'ৰবাত কেছ এটা দিব সাহস কৰিছে নেকি? আৰু ক'লে কয় ৰাইজৰ আদালত। ঠিক আছে, 9 তাৰিখে ৰাইজৰ আদালততো চাফা হৈ যাব। 27 মাৰ্চত মোৰ হাতত এটা খবৰ পৰে যে কংগ্ৰেছে দুটা বস্তু মোৰ এগেইনষ্টত বনাই আছে। এটা পাছপোৰ্ট, ভিছা, বিভিন্ন জেগাত সম্পত্তি। দ্বিতীয়, পীযুষ হাজৰিকাৰ মোৰ এটা টেলিফোন তেওঁলোকে ৰেকৰ্ডিং বনাব খুজিছিলে আৰ্টিফিচিয়েল ভইচেদি, যে আমি জুবিন গাৰ্গৰ বিষয়ে নিগেটিভ কথা পাতি আছোঁ। তেতিয়া এই ঘটনাটো পায়ে মই 27 মাৰ্চত অতনু ভূঞাক জনাওঁ যে আপোনাৰ লগতো বহুত লিংক আছে, আপুনি এটা ইনকুৱাৰী কৰক। অতনু ভূঞাই 27 মাৰ্চতে টুইট কৰি দিলে যে এনেকুৱা ঘটনা হ'ব গৈ আছে, আৰু হৈয়ে গ'ল। আমি যেনেকৈ আন্দাজ কৰিছোঁ তেনেকেই তেওঁলোকে কামবোৰ কৰি গৈ আছে। মানুহৰ মাজত মিটিং নাই, দিনটো এখনো মিটিঙে নাপাতে। মানে আৰুতো মানুহৰ মাজত যাবই নোৱাৰে। কি দিছিলা? লুঙি ধুতি দিছিলোঁ, ক'বলগীয়াতো কথাই নাই, সেইকাৰণে মানুহৰ মাজত যাবই নোৱাৰে। पवन खेरा बन जाएगा पवन फेरा, मैं इसको ठीक से पेलूंगा। पवन खेरा पवन पेरा बन जाएगा, अभी इसको पी लूंगा मैं। जेल जाए ना जाए बेलेग कथा, কিন্তু মোৰ গাত হাত দিলে যেতিয়া মইতো আৰু চুমা নাখাওঁ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ হাজবেণ্ড ইতিমধ্যে মুকলিকৈ পম্পী চৌধুৰীক ছাপোৰ্ট কৰিছে আৰু হৰেকৃষ্ণ ডেকাৰ সদস্য আৰু এগৰাকী নৌসেনাৰ প্ৰাক্তন বিষয়া। যদি গোটেই পৃথিৱীখনেও ছাপোৰ্ট কৰে, গৰু মাংস খোৱা মানুহক মই ছাপোৰ্ট নকৰোঁ।
আপোনাৰ ঘৰত মাক সুধিবচোন, আপুনিতো দুনিয়াৰ মানুহৰ নাম ল'লে, নিজৰ মাৰ কথাটো সোধকচোন। হৰে কৃষ্ণ ডেকাৰ কেইটা ভোট আছে? নৌ সেনা পাৰ্টিটো ক'ৰ পৰা ইয়াত আহিল? নিৰ্মলা সীতাৰমণৰ হাজবেণ্ড এটা পৰিচয় হ'ব পাৰে নেকি? অসমৰ লগত কি সম্পৰ্ক? অসমত শ্ৰীমন্ত শংকৰদেৱ আছে, অসমত মা কামাখ্যা আছে, অসমত শক্তিপীঠ আছে। ইয়াতে গৰু খোৱা কেণ্ডিডেটক মানুহে ভোট নিদিয়ে। হৰে কৃষ্ণ ডেকাৰ ঘৰত কি খায় আমিতো চোৱা নাই, কিন্তু এই কেণ্ডিডেটজনীৰ দেউতাক মাকে গৰু খাই থকা ইনষ্টাগ্ৰামত ফটো আছে। উত্তৰ পূৰ্বক দেশৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি কোৱা ছাৰ্জিদ ইলামাক ছাপোৰ্ট কৰা, উমৰ খালিদক ছাপোৰ্ট কৰা ৰেকৰ্ড আছে। এইবিলাক হৰে কৃষ্ণ ডেকাৰ ডাঙৰ জামেলাটো কি? আপোনালোকে, মই ইউজুৱেলি মানুহৰ এগেইনষ্টত নকওঁ, হৰে কৃষ্ণ ডেকাই আছিল অসমৰ গুপ্ত হত্যাৰ নায়ক। অসমত যেতিয়া গুপ্ত হত্যা চলিছিল, হৰে কৃষ্ণ ডেকা DGP আছিল, শ্ৰীবাস্তৱ ADGPহে আছিল। কেমুফ্লেজ কৰি শ্ৰীবাস্তৱৰ নামটো বেছি ওলাই গ'ল, হৰে কৃষ্ণ ডেকাৰ নামটো নোলায়। আৰু এওঁলোকৰ ল'ৰা ছোৱালী ফৰেনত পঢ়ে, ফৰেনত থাকে, গতিকে টেনশ্যনে নাই, ইয়াত যি হয় হওক। সেইকাৰণে এইবোৰ মানুহৰ কথাৰ লগত মোৰ নিমিলে। চিধা চিধি কথা, আপোনাৰ মায়ে যদি কয় যে নহয় নহয় গৰু খালেনো কি কথা, তেতিয়াহ'লে মই মানি ল'ম। আপোনালোক গোটেইকেইজনে নিজৰ মাক আৰু নিজৰ পৰিবাৰক আজি সুধিবচোন। কেইবাগৰাকী বিধায়ক আছে, তেওঁলোকে মুছলিম সম্প্ৰদায়ৰ আছে, তেওঁলোকৰ এটা ভোট গঠন নিশ্চয় কৰে। মই বেয়া পাওঁ আকৌ, মইতো ডাইৰেক্ট বেয়া পাওঁ। সেইকাৰণে মই কওঁ যে গৰু নাখাবি বাই, মহ তই খা। আৰু এইবিলাক কথাটো মই ডাইৰেক্ট কওঁ, মইতো লুকাই নকওঁ। গৰু খোৱা কামকতো মই ছাপোৰ্ট নকৰোৱে। প্ৰত্যেকবাৰে ঈদৰ আগত মই এপিল কৰোঁ যে এইবাৰ গৰু নাখাব। আন কিবা আপোনালোকে যিহেতু এইটো কি বুলি কয়, কুৰবানী দিব লাগে, আন জীৱ জন্তু কুৰবানী দিয়ক, গৰু কুৰবানী নিদিব। গৰুৰ বিৰুদ্ধে আমি আইনো আনিছোঁ, ৰাজহুৱা স্থানত গৰু খাই বা গৰু খোৱা ফটো দিলে 3 বছৰ জেল। কোনোবাই ঘৰৰ ৰুমৰ ভিতৰত খাইছে, ইমানলৈকেতো আমি চাব নোৱাৰোঁ। গতিকে সি SGPৰ MLA হওক, BJPৰ MLA হওক, গৰু খোৱাটো বেয়া কথা ভাই, মহাত্মা গান্ধীয়ে কৈ গৈছে, হয় নহয়? স্যাৰ, আপুনি যেহেতু আজি বৰছলা সমষ্টিৰ প্ৰাৰ্থী ঋতুপৰ্ণ শৰ্মাৰ কাৰণে ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাব আহিছে, কিমান ভোটৰ ব্যৱধানত জয়ী? 50,000। 50 ভোটত জয়ী হ'ব। গহপুৰৰ ৰাইজে ৰিপুণ বৰাক যিমান ভোটত হৰুৱাইছে, আটাইতকৈ বৰছলা ৰাইজে বেছি ভোটত হৰুৱাব। ৰিপুণ বৰাইতো কৈ আছে বিপুল ভোটত জয়ী হ'ব। বৰছলা সমষ্টিত ৰাইজৰ চেণ্টিমেণ্ট, ৰাইজৰ কথা বতৰা আমি বহুত ভালকৈ বুজি পাওঁ। অসমৰ ভিতৰতে বৰছলা এনেকুৱা এটা সমষ্টি য'ত মানুহে বাংলাদেশী মিয়াক আটাইতকৈ বেছি বেয়া পায়। স্যাৰ, বৰছলা সমষ্টিত বিগত দিনবোৰত বহুত উচ্ছেদ অভিযান চলিছিলে, আকৌ চৰকাৰ গঠনৰ 100% অসমীয়া বা সনাতনী মানুহ নহয়, মুছলিম মানুহো নহয়, বাংলাদেশী মিয়াৰ ওপৰত উচ্ছেদ চলিব। আমি কৈছিলোঁ যোৱাবাৰ 1.5 লাখ, এইবাৰ 5 লাখ। বৰছলা সমষ্টিতে 5 লাখ বিঘা মাটিত অসমত আমি উচ্ছেদ কৰিম। চবতে সোমাব, য'ত যি আছে চব। বাংলাদেশী মিয়াৰ পলিটিকেলি যোৱাবাৰ মই হাত আৰু ভৰি ভাঙিলোঁ, এইবাৰ পলিটিকেলি সিহঁতৰ মেৰুদণ্ডডাল ভাঙিব, খেদিব লাগিব বাংলাদেশী মিয়াকে। মঠ মন্দিৰৰ 4-5 কিলোমিটাৰ আঁতৰত বেলেগ মানুহে মাটি কিনিব নোৱাৰে। সেইটো আছিলে বৰপেটা, বটদ্ৰৱা আৰু মাজুলী, বাকী জেগাৰ কাৰণে নহয়। কিন্তু এতিয়া আমি যদি আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াই দাবী কৰে, বিধানসভাত আমি লিষ্টত শিঙৰি মন্দিৰো সোমাই দিব পাৰিম। এতিয়ালৈকে আমি ৰাখিছোঁ বৰদোৱা, বটদ্ৰৱা, মাজুলী। আপোনালোকে পৰামৰ্শ দিছে, মইতো পজিটিভলি লৈছোঁ। শ্বহীদৰ স্বীকৃতি মানে কি? আমি যিমানেই অনুষ্ঠান প্ৰতিষ্ঠান পাতিম সিমানেই স্বীকৃতি পাম। পাঠ্যপুথিটো দিব লাগে, আমাৰতো অসমৰ পাঠ্যপুথিত এতিয়া আমি দিছোঁৱেই। আৰু বিভিন্ন ধৰণে আমাৰ শ্বহীদসকলৰ কাৰণে এতিয়া আমি কামো কৰি আছোঁ, স্কুল, অনুষ্ঠান প্ৰতিষ্ঠান। আৰু মই ভাবোঁ যে যোৱাবাৰো মই আমাৰ ঢেকীয়াজুলিত শ্বহীদ দিৱস হওঁতে 2 বছৰ আগতে আহোঁতে মই বহুতখিনি কথা কৈও গৈছিলোঁ যে কেনেকৈ আমি ৰাষ্ট্ৰীয় মানচিত্ৰত নিব লাগে। শ্বহীদ পৰিয়ালে কয় নিযুক্তিৰ ক্ষেত্ৰত কিবা কোটা লাগে।
কিমান দূৰ ঠিক চব শ্বহীদ পৰিয়াল বুলি হ'লে কি হয়, ভায়েক কেইবাটাও হৈ গ'ল, ভাই বোৱাৰী হৈ গ'ল, শহুৰেক হৈ গ'ল। যদি কয় আমাৰ পৰিয়ালত এজন চাকৰি দিয়ক, দুজন দিয়ক, সমস্যা নাই। কাক দিম, কেনেকৈ দিম, এইটো মিলাবই নোৱাৰোঁ। কামটো আৰম্ভ হৈছে। 35 কোটি টকা চেংচন কৰা হৈছে, কাম আৰম্ভ হৈছে। চন্দ্ৰনাথ শৰ্মা কলেজৰ কথা কাম আৰম্ভ। ৰিপুটাৰ পৰা কালিস্থানৰ ৰাস্তাও মোটামুটি এপ্ৰুভেলৰ ষ্টেজত আছে। আপোনালোকে ডিচিশ্যন ল'ব। দুটা ষ্ট্ৰীম আহিব, ছায়েন্স কমাৰ্চো হ'ব পাৰে, ছায়েন্স আৰ্টছো হ'ব পাৰে, ৰাইজে যেনেকৈ বিচাৰে।